ৰুমত এতিয়া ফেন এখন খুৱাই আছে মানে আগৰখনো ভালেই হৈ আছে কিন্তু অকমান বতাহটো কম আহে আৰু হেতু অকমান কিবা এটা ঠিক কৰা হলে ভালে হ'ল হয় কিন্তু নতুন এখন মানে আনি থৈছিলে খুৱাম বুলি হেতু কাৰণে আগৰখন চেঞ্জ কৰি পেলাই এটা নতুনখন খুৱাই দিছে আৰু এটো আগৰ মা আৰু দেউতাৰ ৰুম আছিলে কিন্তু বৰ্তমান ইয়াত কোনো নুখুৱে কেতিয়াবা মানে খোৱা হয় আৰু এতিয়া ইয়াত মানে দাদাহঁতৰ ৰুম আগৰখন খুৱাই দিছে কাৰণ ইয়াৰ ৰুমখন মানে আৰু স্লো চলে আৰু মাহঁতৰ ৰুম যিখন একেবাৰে স্লো চলে সেইখন গেৰেজখন খুৱাই দিছে গুড মৰ্নিং স্বাগতম জনাইছো সকলোকে মোৰ আনন্দি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰো খুব ভাল আৰু এইখিনি ইন্দ্ৰমালতি কাটিং হয় মই আজি ৰাতিপুৱাই লগাইছো আৰু ইন্টাৰ সিজনৰ কাৰণে মানে যিখিনি ইন্দ্ৰমালতি হয় সেইখিনি এতিয়া কাটিং লগাব পাৰি আৰু এজোপা হৈছে ডাইনথাছ আৰু এজোপা মানে অলপমান সৰু সৰু হৈ আছে যেতিয়া এজোপা ডাঙৰ হৈ যাব তেতিয়া এজোপা কাটি লগাব পাৰিম আৰু আপোনালোকৰ যদি আছে আপোনালোকেও লগাব পাৰে আৰু এজোপা আছে সিংহনিয়া মই আজি ফাৰ্ষ্ট মোৰ বেডৰুমত লগাইছো আৰু বেডৰুমত আসলতে স্নেক প্লেন্ট লগাব লাগে কাৰণ স্নেক প্লেন্টে মানে ৰাতিও অক্সিজেন এৰে বাকিবিলাক প্লেন্টতকে আৰু কি সব প্লেন্টে মানে অক্সিজেন এৰে ৰাতি কিন্তু স্নেক প্লেন্টে অক্সিজেন এৰে হেতু কাৰণে বেডৰুমত স্নেক প্লেন্ট লগাব লাগে আৰু ইয়াতে মই দুটা দি থোৱা আছে স্নেক প্লেন্ট আৰু আজি আমাৰ টিকলি আহি যাব মানে পুৰা এক্সাইটেড হৈ আছে মানে বহুত দিন তাক ল'বলৈ পোৱা নাই আজিহে ল'বলৈ পাম আৰু এতিয়া যাওঁ জলদি জলদি গাটো ধুই লওঁগে আৰু এইজনী আমাৰ চিঠি আহি গ'ল প্ৰথম আহি এটা একদম এনেকুৱা ফেক কৰিছে নহয় মানে বহুত দিন নাই যে চিনি পোৱা নাই এতিয়াহে অকমান ৰখি পেলাই চিনি পাইছে ন হয় হয় আৰু আমাৰ চিকি বহিব পৰা হৈছে দেই অলপ অলপকে মানে ভালকে নিজে বহিব নোৱাৰে কিন্তু বেলেগে যদি ধৰি দিয়ে তেতিয়া অলপ সময় বহিব পাৰে আৰু তাই মই এনেকুৱা ভাল লগা মোমেন্টবোৰ এনেকৈ হাসি ৰাখিছো যাতে তাই ডাঙৰ হ'লে মানে চাব পাৰিব এইখিনি আৰু এজনী আমাৰ ফেমিলি নিউ মেম্বাৰ চিকি কাইটাকে মানে গিফ্ট দিছে আৰু এখিনি চক অকমান কালাৰটো বেছিও হৈ গ'ল মানে অকমান জ্বলিয়ে গ'ল হলেও একো নাই বাৰু খাব পৰা হ'লেই হ'ল আৰু এতিয়া ইয়াতে মই গাখীৰ অলপমান দি দিছো আৰু গাখীৰখিনি দিয়াৰ পাছত ইয়াতে চেনি অলপমান দি দিম আৰু চেনিখিনি দিয়াৰ পাছত সেৱাইখিনি 5 মিনিটমান ৰখাৰ পাছত হৈ যাব আৰু আমাৰ চিকে পানী খাইছে ন নিজে ধৰি গৈছে যে আমাৰ চিকি এইটো নতুন ৰূপ চুলি তুলি কাটি একদম গোটেই লৰা কৰি দিলে আহি দিয়া আৰু এতিয়া আমি ইয়া পুলি চাই আছো মানে মানুহজন আমাৰ চিনাকি হয় তেওঁ নাৰ্সাৰী আছে আগতে মানে ফুলৰ পুলি আনে কিন্তু এতিয়া লকডাউন দিয়াৰ কাৰণে মানে ফুলৰ পুলিবোৰ নাই না আজি বেলেগ পুলি আনিছে মানে ধেৰ আনিছে এইবোৰ মধুৰি বকফুল নিম পাত মানে তেনেকৈ বহুতখিনি আনিছে তাকে এতিয়া আমি চাই আছো কি মানে পুলি লওঁ আৰু দাদাই লৈ আছে এইটো জ্যেষ্ঠ মধু হয় মানে নামটো শুনিছোঁ কিন্তু পুলিটো দেখা নাই আজিহে দেখিছোঁ পুলিটো আৰু তাকে মানুহজনে কৈ আছে কোনজোপা গছ ৰুলে ভাল হয় মানে কোনজোপা কি গুণ আছে আৰু আমি চাই আছো আৰু দামবিলাকো সুধি আছো কোনটো পুলি কি দাম আৰু এই তিনটা পুলি ৰাখিলোঁ এইটো বকফুল হয় আৰু এইটো মহানিম হয় মহানিম আগতেও লৈছিলোঁ কিন্তু মানে নাথাকিলে আৰু এইটো জ্যেষ্ঠ মধু এই তিনটাই ৰাখিলোঁ আৰু আমাৰ এজনী ষ্টেণ্ডাৰ্ড ছাগলী ফেনৰ তলত থাকে অলপ ফেচিলিটি তাই হা একদম ধুনীয়াকৈ তাই পকা ৰুমত থাকিবলৈ পাইছে ওপৰত ফেন পাইছে ইফালে লাইট ষ্টেণ্ডাৰ্ড ছাগলী
আৰু এইফালে আমাৰ পুপু এজনী পুপু